নমস্কাৰ বন্ধু বান্ধৱীসকল আসামে জিকে নামৰ আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি আপোনালোকক অসম সাহিত্য সভাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াইছো আশা কৰোঁ সকলোৱে প্ৰশ্নকেইটাৰ পৰা অলপ উপকৃত হ'ব আহকচোন ফলমূলকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল এই প্ৰশ্নটোৰ উত্তৰটো হ'ল 1917 চনত 26-27 ডিসেম্বৰত শিৱসাগৰত অনুষ্ঠিত হৈছিল দ্বিতীয় প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আৰু সম্পাদক কোন আছিল এই প্ৰশ্নটোৰ উত্তৰটো হ'ল প্ৰথম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি পদ্মনাথ গোহাঁই আৰু সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আছিল তাৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ অনুষ্ঠানৰ আৰম্ভণি গীতটো কি এই প্ৰশ্নটোৰ উত্তৰটো হ'ল অসম সাহিত্য সভা অনুষ্ঠানৰ আৰম্ভণি গীতটো হ'ল চিৰ চেনেহী মোৰ ভাষাৰ জননী আৰু এই গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰথম অৱস্থাত অসম সাহিত্য সভাৰ নাম কি আছিল এই প্ৰশ্নটোৰ উত্তৰটো হ'ল প্ৰথম অৱস্থাত অসম সাহিত্য সভাৰ নাম আছিল সদৌ অসম সাহিত্য সন্মিলন 1928 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাত সদৌ অসম সাহিত্য সন্মিলনক অসম সাহিত্য সভাৰ নামেৰে ঘোষণা কৰিছিল কোনে কোন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিয়ে বিভূষিত কৰে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল 1931 চনৰ শিৱসাগৰত অনুষ্ঠিত অধিৱেশনত সভাপতি নগেন চন্দ্ৰ চৌধুৰীয়ে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিয়ে বিভূষিত কৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰতীকটো কাৰ দ্বাৰা অংকিত এই প্ৰশ্নটোৰ উত্তৰটো হ'ল অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসৰ দ্বাৰা অংকিত 1960 চনৰ 2 অক্টোবৰ মাহত এই সাহিত্য সভাৰ প্ৰতীকটো অংকিত কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাই কেতিয়া চৰকাৰী অনুদান লাভ কৰে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল 1927 চনত আৰু অনুদান হিচাপে 1000 টকা অনুদান পাইছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত আছে আৰু কাৰ্যালয়টোৰ নাম হ'ল চন্দ্ৰকান্ত সন্দিকৈ ভৱন নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ পতাকাখন সৰ্বপ্ৰথমে কোনে আনুষ্ঠানিকভাৱে উত্তোলন কৰিছিল এই প্ৰশ্নটোৰ উত্তৰটো হ'ল 1960 চনত পলাশবাৰীত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতি অতুল চন্দ্ৰ হাজৰিকাই ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ অনুষ্ঠানৰ সামৰণি গীতটো কি এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ও মোৰ আপোনাৰ দেশ নামৰ গীতটো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম প্ৰকাশ কৰা গ্ৰন্থখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰটো হ'ল শ্ৰী শ্ৰী দামোদৰ চৰিত আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ এই প্ৰশ্নকেইটা কেনে পালে কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব থেংক ইউ